হেল্ল' এভৰিৱান, মোৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঘৰত মা আৰু ময়ে সেইটো কাৰণে ফুলকবি, আলু আৰু পাপৰ দি এখন আঞ্জা বনাম আৰু বেঙেনা ভাজি। মই পাপৰখিনি প্ৰথমতে ভাজি ল'লোঁ। তেল আছিলে তাতে বেঙেনাকেইটো ভাজি ওলালোঁ। ইয়াতে মই আঞ্জাখন বহাই দিম। তেজপাত দিছোঁ, লগতে গোটা জিৰা কেইটামান দিম। ইয়াতে কাটি থোৱা পিঁয়াজ আৰু জলকীয়া দিছোঁ। এতিয়া মই ইয়াতে ফুলকবি, আলু কাটি থোৱাখিনি দি দিম। ইয়াতে নিমখ, হালধি, দি এইখিনি মই পানী দি অলপমান সিদ্ধ হ'ব দিম। সিদ্ধ হৈ গৈছে, পানীখিনি শুকাই গৈছে। ইয়াতে মই এতিয়া মছলা দিম। জিৰা গুড়ি দিছোঁ, অলপমান ধনিয়াৰ গুড়ি, আদা, নহৰু আৰু শুকান জলকীয়া কুটি ৰখা আছিল, সেইটো অলপ অলপ দিছোঁ। ভাল কৰি এইখিনি দি লাৰি দি আছোঁ। বেছি টাইম ভাজিব নালাগিব, কাৰণ মইতো পানী দি প্ৰথমতে সিদ্ধ কৰি লৈছোঁ। অলপমান ভাজিলে পানী দিব পাৰে। হ'বই পাৰে এইখিনি ভাজা খাই গৈছে। মই পাপৰখিনি দি কিনে এইবাৰ পানী দি দিম। চিম্পুল হয়, কেতিয়াবা বনাই খাবও পাৰে। যদি এনেকৈ বনাই খাইছে সেইটো জনাব কমেণ্ট কৰি, আৰু যদি মোৰ ভিডিঅ'টো চাই বনাই খায় সেইটোও জনাব। আঞ্জাখন উতল আহি গৈছে, মই এইটো নমাই ল'ম। চাব পাৰে আঞ্জাখনৰ কালাৰটো কিমান ধুনীয়া হৈছে। তো এতিয়া মই মা আৰু মই খাম। তো মই বেঙেনা ভাজি নাখাওঁ, সেইটো মাৰ কাৰণে ভাজিছিলোঁ। মই অকল আঞ্জা আৰু পিঁয়াজ কাটি লৈছোঁ, এতিয়া খাম। খাব বহুত টেষ্টি হৈছে। তো শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আজিৰ কাৰণে বাই বাই।